আনৰ দুখ দেখিলে ৰ'ব নোৱাৰোঁ, অসহায়ভাৱে কাম কৰি ভাল পাওঁ। সেয়েহে লখিমপুৰ টুডে বাতৰি প্ৰকাশৰ পাছতেই ৱাৰিয়ৰ্ছ লখিমপুৰ জিলাৰ সভানেত্ৰী দীপালী দাস বাইদেউ, জিলা সমিতিৰ সদস্যা দিব্যলতা দাস বাইদেউ লগত লৈ অসহায় খুৰাজনৰ কাষত উপস্থিত হওঁ। সঁচাকৈ এক বুজাব নোৱাৰা অনুভৱ। আৰু লখিমপুৰ জিলাৰ সতীৰ্থসকলৰ সহযোগত আমি তেওঁলোকক দুই এপদ বস্তু যোগান ধৰিবলৈ সক্ষম। ইয়াকে দিছোঁ আপোনালোকক। আজি আমি খুৰা খুৰী আৰু কণমানিজনীৰ বাবে যিখিনি বস্তু যোগান ধৰিলোঁ, তাত আমাৰ লখিমপুৰ জিলাৰ ৱাৰিয়ৰ্ছৰ যিসকল সতীৰ্থই সহযোগিতা আগবঢ়ালে, সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাতি আপোনালোকে জুই ধৰি বহি থাকোঁ বুলি কৈছে। কাপোৰ নাই। বাকী এখন আপোনাক গাত ল'বৰ কাৰণে কাপোৰ দিলোঁ। এইটো খুৰাৰ কাৰণে এটা চুৱেটাৰ আনিছিলোঁ। বাকী এইটো পিন্ধাই দিয়া, এখন দিয়ক। সংগঠন বা এনেকুৱা ধৰণৰ কিছুমান সংস্থা আপোনালোকৰ ওচৰত উপস্থিত হৈছিলেহিনে? বৰ্তমান এতিয়ালৈকে আপোনালোকেই প্ৰথম, আৰু প্ৰথমে 3জন মানুহ আহিছিলে। হয়, একো সহায় সহযোগ কৰা নাই। মিলানি ক'লে যে কি আপোনালোকৰ সহায় সহযোগ অহা নাই নেকি? মই বোলো নাই। বোলে কাপোৰ চাপোৰ কিবা ব্যৱস্থা আহি নাই নেকি? মই বোলো নাই পোৱা। বোলে ঠিক আছে, আমি গৈ আহোঁ, অলপ পাছতে আপোনালোকৰ কাপোৰ আহি পাবহি। হয়, কৈ থৈ গৈ মানে মহিলা সজাগতা আৰু গ্ৰাম উন্নয়ন সংস্থা, আমি সদায় অসহায়ভাৱে কাম কৰি আছোঁ। আৰু সেয়েহে আপোনাৰ নিউজটো পোৱাৰ পাছত আজি আমি আপোনাক অলপমান মাৰোঁ, আমাৰ সাধ্য অনুসাৰে যি পাৰিছোঁ দিছোঁ। আমি লখিমপুৰ টুডে বাতৰিৰ প্ৰকাশৰ পাছতেই অসহায় খুৰা খুৰীৰ ওচৰত আমি অকণমান কাৰণৰ কাৰণে দুই এপদ কাপোৰ যোগান ধৰিলোঁ। বাকী খুৰা মুখে শুনো খুৰা কেনেকুৱা পালে। আমি লখিমপুৰ ৱাৰিয়ৰ্ছে আমাৰ সতীৰ্থসকলৰ সহযোগত যিখিনি পাৰিছোঁ আপোনালোকক দিছোঁ, আৰু আপোনাৰ মনৰ কথা আমাক অলপ অৱগত কৰিব বুলি আশা কৰিলোঁ। মোৰ ক'ব একো নাই বাৰু, আৰু আমাৰ ভাইটি ভণ্টি আৰু বাইদেউৰ লগত আহিলে, আৰু তেখেতলোকে আমাক যিখিনি উপকৃত দিছেহি, আৰু তেনেধৰণে আৰু তেনেকুৱা মোৰ নিজৰ পা পৰিয়ালেও তেনেধৰণৰ মোৰ উপকৃত পোৱা নাই, আৰু অসমৰ্থৰ কাৰণে কোনো দিব পৰা নাই। আৰু শীতটো মোক নিবাৰণৰ কাৰণে এইখিনি মোক সাহাৰ্য কৰাৰ কাৰণে মই তেখেতলোকক ধন্যবাদ দিছোঁ। বাকী আপোনাৰ আমাৰ লগতে আশীৰ্বাদ মাইক্ৰ' ফাইনেন্সেও আহি খুৰাক অলপ হ'লেও উপকৃত কৰিছে, গৰম কাপোৰ দুই এপদ দি আৰু খোৱা সামগ্ৰীও যোগান ধৰিলে। কৈ দিব যে IFC কোডটো অলপ ভুল আছিলে। আমি এই ভিডিঅ'টোৰ যোগেৰে লখিমপুৰ টুডেক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যে এনেকুৱা এখন ভিতৰৰ গাঁৱত আহি এনেকুৱা এটা নিউজ কৰিলে, সেইবাবে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকী আপুনি IFC কথাটো কৈ দিব অলপমান। IFC কোডটো অলপ ভুল হৈ আছিলে, বেংকৰ মানুহে অলপ শুদ্ধ কৰি দিছিলে। আৰু মোৰ পাছবুকটো কিবা খেলি মেলি লগাত তেখেতলোকে আহি শুদ্ধ কৰি দিলে। শুদ্ধ কৰি দিয়াত যেনিবা এতিয়া মই উপকৃত হৈছোঁ। আৰু মই আকৌ শুদ্ধ বুলিয়ে চলাই আছিলোঁ। এতিয়া যে নতুন কিবা এটা নম্বৰ আহিলে বুলি মই ইমান গম নাপাওঁ, আৰু মই নিজে চাবই নোৱাৰোঁ, মাইকেও চাব নোৱাৰি। বিশেষ এতিয়া শুদ্ধ কৰি দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ, আৰু তেখেতলোকলৈ ধন্যবাদ থাকিল। বাকী আমি লখিমপুৰবাসীৰ ৰাইজক অৱগত কৰিব বিচাৰোঁ যে খুৰাৰ যি শীত নিবাৰণৰ কাৰণে কাপোৰ প্ৰয়োজন আছিল, সেইখিনি অলৰেডি যোগাৰ হৈছে। পাৰিলে আপোনালোকে আৰ্থিকভাৱে আৰু যদি পাৰে সম্ভৱতঃ খুৰাৰ বিচনা পাৰিলে বা টেবুল চকী এনেকৈ ধৰণৰ যিখিনি লাগতিয়াল সম্পত্তি আছে, তেওঁলোকক যদি সাধ্য অনুসাৰে যিসকল সহায় কৰিম বুলি আগবাঢ়ি আহিছে নিউজটো পায়, তেওঁলোকক আমাৰ থ্ৰুৱেদি আৰু খুৰাৰ যোগেদি আমি আমাৰ লখিমপুৰ ৱাৰিয়ৰ্ছৰ যোগেদি আৰু খুৰাৰ যোগেদি ইয়াকে অৱগত কৰিছোঁ যে যদি পাৰে তেওঁলোকৰ যি চকী টেবুল আৰু বাকী চৰকাৰৰ যিখিনি সুবিধা তেওঁলোকে পাবলৈ সক্ষম হৈছে, আৰু যিখিনি নাই পৰা আমি আমাৰ বিধায়ক মহোদয় আৰু উপায়ুক্ত মহোদয়ৰ জৰিয়তে সেইখিনি ব্যৱস্থা কৰিম বুলি কথা দিছোঁ। বাকী সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ লখিমপুৰ টুডেক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকী আমাৰ ৱাৰিয়ৰ্ছৰ সকলো সতীৰ্থকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় ৱাৰিয়ৰ্ছ। আশীৰ্বাদ মাইক্ৰ' ফাইনেন্সৰ দাদাসকলো আহি উপস্থিত হৈছে।
আপোনাৰ লখিমপুৰটোতে ধন্যবাদ দিব লাগিব, কাৰণ ইমান এখন ভিতৰুৱা গাঁৱত আহি আপোনাৰ এনেকুৱা এটা নিউজ যে কৰিছে লখিমপুৰ। হয় IFSC-টো ভুল আছে। হয় হয় মই ভাবিলো ৰাতি পইচা অলপ দিওঁ নেকি, তাৰপিছত যেতিয়া IFSC-টো পালো সেইটো IFSC-টো ভুল থাকিলে। এই ভিডিঅ'টোৰ যোগেদি IFSC কোডটো শুদ্ধ কৰি দিছোঁ, যিসকল সতীৰ্থই অনুদান আগবঢ়াব পাৰিব।